চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা সম্পূৰ্ণ বেংগলী ৰেচিপি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আজি মই বনাম মান কচুৰ ঘণ্ট। খাবলৈ সোৱাদ লগা এটা সুন্দৰ ৰেচিপি। ভাত, ৰুটি, পৰঠা সকলোৰে লগতে খাব পৰা এটা ৰেচিপি। মই ৰিয়েলি এই ৰেচিপিটো আগতে খোৱা নাছিলোঁ। মই ইয়াত অহাৰ পাছতহে এই ৰেচিপিটো খাই পাইছোঁ। সঁচাকৈয়ে আপোনালোকেও বনাই খাব আৰু খাই কেনে পালে কমেণ্টৰ যোগেদি মোক জনাব। এতিয়া মই ৰেচিপিটোনো কেনেকৈ বনাইছোঁ আপোনালোকে চাওকচোন। এয়া চাওকচোন, সঁচাকৈ ধুনীয়া, মানে খাবলৈ সোৱাদ লগা যেন লগা নাইনে? আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব। মান কচুখিনি স্কুৱেৰ আকাৰত কাটি লৈছোঁ। এইধৰণে কাটি ল'ব। তাৰপাছত মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ব লাগিব। এতিয়া ইয়াতে প্ৰয়োজন অনুসাৰে জলকীয়া দিব আৰু যিহেতু কচুৱে অকণমান খজুৱাই, তাৰ বাবে নেমু টেঙা দিব লাগিব। নেমু টেঙা এয়া মই এটা দিছোঁ, গোল নেমু। এইখিনি এতিয়া মই এটা স্কুইজাৰৰ সহায়ত ৰসটো উলিয়াই দি দিছোঁ। কচুখিনি ব্লেণ্ড কৰিবৰ কাৰণে যিমানখিনি পানীৰ দৰকাৰ, মানে আধা কাপমান দিলেই হৈ যাব। এইখিনি দি এটা সুন্দৰ পেষ্ট বনাই ল'ব। এইটো খুবেই সোৱাদ লগা এটা ৰেচিপি। এয়া ফাইন এটা পেষ্ট ৰেডি হৈ গ'ল। এতিয়া এইখিনি ভালদৰে ধুই ল'ব লাগিব, কাৰণ কচুৱে অকণমান খজুৱাই। তাৰ কাৰণে এইখিনি এখন চালনীৰ সহায়ত, মানে চালনীখনত পেষ্টখিনি দি দিব। তাৰ পাছত পানী দি 2-3 বাৰমান পানী দি ধুই ল'ব। ধুই যিখিনি কচুৰ যিখিনি পানী আছে, এই সম্পূৰ্ণ পানীখিনি আঁতৰাই দিব। তাৰ পাছত চেপি এটা বাউলত লৈ ল'ব। এতিয়া এইখিনি এটা বাউলত লৈ তাতে পানী দি বইল কৰিব লাগিব। মান কচু বহুতকেইটাই ৰেচিপি বনাব পাৰি, খুবেই ভাল লাগে খাই। এইখিনি এতিয়া বইল কৰি ল'ব। 5 মিনিটমান বইল কৰিলেই পাৰফেক্ট হয়। নিমখ আৰু হালধি আন্দাজমতে দি দিব। এতিয়া এইখিনি মিক্স কৰি লৈ 5 মিনিট সময়ৰ কাৰণে বইল হ'বলৈ দিব। এয়া সম্পূৰ্ণ হৈ গ'ল। এটা কাপৰ 4 ভাগৰ এভাগ মগু দাইল লৈছোঁ। এয়া আধা কাপ ৰুকা নাৰিকল। এইখিনি মছলা পেষ্ট কৰি লোৱা হৈছে। জিৰা 1 চামুচ, ধনিয়া 1 চামুচ, চফ 1 চামুচ, আদা 2 চামুচ আৰু কেঁচা জলকীয়া 2টা। আৰু এইখিনি হ'ল বইল কৰি লোৱা কচুখিনি। মগু দাইলখিনি ৰোষ্ট কৰি ল'ব লাগিব। তাৰ বাবে এখন কেৰাহী গৰম কৰি তাতেই দাইলখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ব। এয়া ফুৰণৰ বাবে কালজিৰা, তেজপাত আৰু শুকান জলকীয়া। আৰু অলৰেডি দাইলখিনি ৰোষ্ট কৰা হৈ গ'ল আৰু এইখিনি পানীৰে সুন্দৰভাৱে ধুই এতিয়া আকৌ পানী দি বইল কৰিব লাগিব। এইখিনি দাইলখিনি সম্পূৰ্ণ সিজালৈকে বইল কৰিব, মানে 80% বইল হ'ব। এয়া হৈ গ'ল। 15 মিনিটমান সময় লাগিলে। এতিয়া এখন প্লেটত উঠাই ল'ব। এতিয়া কেৰাহীখনত মিঠাতেল দি দিব। মিঠাতেলখিনি গৰম হোৱাৰ পাছত তাতে শুকান জলকীয়া, তেজপাত দি অকণমান সময় লৰাই তাতে কালজিৰাখিনি দি দিব। এইখিনি কেইছেকেণ্ডমান লৰাই ল'ব। এতিয়া যিখিনি মছলাৰ পেষ্ট আছিলে, এই মছলাখিনি ভাজি ল'ব লাগিব। মছলাখিনি যাতে জ্বলি নাযায়, তাৰ বাবে অকণমান পানী দি এইখিনি মছলাখিনি ভাজি ল'ব। ইয়াতে এতিয়া ৰুকা নাৰিকলখিনি দি দিব। নাৰিকলখিনিৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান সময় ভাজি ল'ব লাগিব। অকণমান পানী মিক্স কৰি দিব। এতিয়া ইয়াতে বইল কৰি থোৱা দাইলখিনি মিলাই দিব আৰু লগতে বইল কৰি থোৱা কচুখিনিও মিলাই দিব। কচুখিনিৰ কি সুন্দৰ এটা কালাৰ আহিছে। এতিয়া এইখিনি ভালদৰে মিক্স কৰি অলপ সময় লৰাই থাকিব। ইয়াতে 1 চামুচ চেনি দি দিব।
আৰু এতিয়া ইয়াতে 1 চামুচ ঘি দিলে টেষ্টটো আৰু ভাল হয়। আৰু এয়া হ'ল আধা চামুচ গৰম মছলা। লৰাই থাকিব যাতে পানীখিনি শুহি যায়। অলপ কোমল হৈ থাকিলে মানে পানী থাকিলে ভাল নালাগে। এয়া আমাৰ টেষ্টি মান কচুৰ ঘণ্ট ৰেডি হৈ গ'ল। এখন প্লেটত ছাৰ্ভ কৰি দিছোঁ। খাবলৈ সঁচাকৈ খুবেই ভাল লাগে। মই আগতে খোৱা নাছিলোঁ, ইয়াত আহিয়ে খাইছোঁ। সঁচাকৈ আপোনালোকেও খাব আৰু বনাব। খুব টেষ্টি এটা সুন্দৰ ৰেচিপি। কেনে লাগিল ৰেচিপিটো? নিশ্চয় ভাল লাগিল। সঁচাই ভাল লাগিব লগাই এটা ৰেচিপি। আপোনালোকেও বনাই চাব, খাব আৰু মোক জনাব। আৰু যদি ভাল লাগে নিশ্চয় মোক এটা লাইক কৰি দিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু বিশেষকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিখিনি নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই দিয়া প্ৰত্যেকটো ৰেচিপিৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। আকৌ এটা ৰেচিপি লৈ আপোনালোকৰ সন্মুখত আহি আছোঁ। ধন্যবাদ।